আজি যীশু খ্ৰীষ্টৰ জন্মদিন। মই অকলে নহয়, মই আৰু আছে আমি একেলগে আজি মঠাম্বিল এই বাপ্তিষ্ট চাৰ্চত একেলগে ঈশ্বৰৰ নামত এইটো প্ৰাৰ্থনা এইটো কৰিবলৈ পাই মই খুব ভাল পাইছোঁ। মোৰ কথা সেইটোৱে যে আজিৰ পৰা যিটো নতুন বছৰে ধৰক যিটো খ্ৰীষ্টান কমিউনিটিৰ যিটো যীশু খ্ৰীষ্টৰ যিটো জন্মদিন পালন সেইটো যাতে ভালে ভালে যায় তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আৰু গীৰ্জাটো একেলগে গীৰ্জা কৰিবলৈ পাই মই খুব আনন্দিত গতিকে সেইখিনি কথা বেলেগ নাই। আৰু ৰাজ্যবাসীলৈ কি শুভেচ্ছা দিব? ৰাজ্যবাসীলৈ মানে গোটেই বিটিচিবাসী ৰাইজ বা গোটেই অসমবাসী ৰাইজলৈ মোৰ এটাই মেছেজ আজি যিটো বৰদিন সেইটো ভালে ভালে হৈ যাওক এইখিনি কথা। যীশু খ্ৰীষ্টनि জন্মদিন आरो बे जन्मदिननि जिथु आर'ज गाबनाय हाबाफारि मथामबिल गिर्जायाव बेखौ आङो एखेलगे आर'ज गाबफानो मोननानै गोसोआव जोबोद मोजां मोननाय मोनदों। যীशु ख्ৰীষ্টनि जन्मदिन आरो मथामबिल गिर्जायाव बयबो ज'यैनो आर'ज गाबनो फैदों। आसा खालामो फैगौ समफोराव जोंखौ जाहाथे मोजां लामाजों दैदेनलांनो हायो बेनि थाखाय आङो आर'ज गाबदों। ख्रिस्टमासनि नामावहाय जिसुनाखि ख्रिस्ट सिबियारिफोर दं मा हामलायथि बावहरनो ख्रिस्टान कमिउनिटिसिम बेनो आंनि बुंनांगौआ जे बिथांमोननि जिथु साननाय बिथांमोननि गोसोनि लुबैनाय बेफोर जाहाथे जाफुंसारो बेनि थाखाय आं आफा इसोरनाव आर'ज गाबदों।